অলপ ঠাণ্ডা হ'বলৈ দিম। খুব বেছি ঠাণ্ডাও হ'বলৈ নিদিওঁ। চুব পৰা অৱস্থাত আমি এতিয়া পেৰাটো বনাই যাব লাগিব। এতিয়া মই হাতত অলপ ঘি সানি ল'ম। এনেদৰে অলপ ঘি সানি ল'লোঁ। এনেদৰে গোল কৰি লৈ মই এটা চেফ দি ল'ম। এনেদৰে এটা চেফ দি ল'লোঁ। হৈ গ'ল পেৰা। এনেদৰে প্ৰথমতে গোল কৰি ল'ব লাগিব। তাৰপিছত মই এটা আঙুলিৰে এনেদৰে চেফ দি ল'ম। এয়া হৈ গ'ল পেৰা। এনেদৰে বনাই লৈছোঁ। এইটো বল বনাই ল'লোঁ। প্ৰথমতে মই এনেকৈ এটা গোলকৈ বল বনাই লৈছোঁ। তাৰপিছত আঙুলিৰে এনেদৰে এটা চেফ দি যাম। পেৰাৰ চেফ। এনেকৈ এটা চেফ দি ল'লোঁ। আৰু এইটো পূৰা গাখীৰৰ হয়। গাখীৰৰ পেৰা সঁচাকৈয়ে দোকানৰ নিচিনাই খাবলৈ বহুত সুস্বাদু হয়। গতিকে আপোনালোকেও যদি কোনোবাই বনাই খোৱা নাই, আপোনালোকে এনেদৰে বনাই খাব পাৰিব। দোকানৰ নিচিনা পেৰাই হয়, একদম গাখীৰৰ হয়। নমস্কাৰ প্ৰিয় দৰ্শক, বিনাপানী পাকঘৰ চেনেলৰ সকলোকে স্বাগতম জনালোঁ। আজি মই এটা পেৰা ৰেচিপি বনাম বুলি ভাবিছোঁ। মইনো গাখীৰৰ পেৰা কেনেদৰে বনাম সেয়ে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু তাৰ বাবে লাগিব মোক কি লাগিব সেইখিনি মই দেখুৱাই দিছোঁ। তাৰ বাবে লৈছোঁ মই 1 লিটাৰ গৰু গাখীৰ, আৰু লৈছোঁ ঘি, ইলাচি পাউডাৰ অলপ, আৰু চেনি 1 কাপ। আহকচোন এতিয়া মই কেনেদৰে বনাম আপোনালোকক দেখুৱাম। ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া মই পেনখন বহুৱাই ল'লোঁ। এনেদৰে কেৰাহী এটা মই বহুৱাই ল'লোঁ। গাখীৰ দি দিলোঁ। মই হাই ফ্লেমতে গাখীৰটো উতলিবলৈ দিম। এনেদৰে হাই ফ্লেমত মই গাখীৰখিনি উতলিবলৈ দিছোঁ। আৰু এনেদৰে আমি লৰাই থাকিব লাগিব। এনেদৰে মই পূৰা হাই ফ্লেমত গাখীৰখিনি উতলাই শুকাই ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। পেৰা বনাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে গম পাই যাব। এতিয়া মই এই গাখীৰত অলপ, বেছি নহয় অলপ দিছোঁ ইলাচিৰ গুড়ি। যিহেতু মই ইলাচিৰ ফ্লেভাৰটো ভাল পাওঁ সেয়ে মই দিছোঁ, কিন্তু নিদিলেও কথা নাই। কিছুমানে ইলাচি নিদিয়াকৈও বনাব পাৰে। যদি কিছুমানে ইলাচি বেয়া পায়, ইলাচিৰ গোন্ধ বেয়া পায়, নিদিলেও কোনো কথা নাই। কিন্তু মই ইয়াত ইলাচি এড কৰি দিলোঁ, ইলাচি পাউডাৰ। আৰু ইয়াতে দিম মই এতিয়া 1 চামুচ ঘি। মই এতিয়া লৰাই থাকিম গাখীৰখিনি শুকাই নোযোৱালৈকে। প্ৰিয় দৰ্শক, দেখিছেনে এনেদৰে উতলাই মোৰ হৈ গ'ল। আৰু লাগিব কিছু সময়। এইবিলাক ধৈৰ্যৰ পৰীক্ষা, বহুত ধৈৰ্য লাগিব। প্ৰায় 1 ঘণ্টা সময় লাগিয়ে যায়। ভালদৰে বনাবলৈ গ'লে আমাৰ টাইমৰ দৰকাৰ হয়, প্ৰায় 1 ঘণ্টা লাগি যায়। প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। এতিয়া এনেদৰে বহুতখিনি ডাঠ হৈ গৈছে। মিডিয়াম ফ্লেমত মই এনেদৰে উতলিবলৈ দি প্ৰায় শুকাই গৈছে গাখীৰ, আধাৰো কমি গ'ল। এতিয়া মই ইয়াতে চেনি এড কৰিম। এতিয়া অলপ পিছত মই ইয়াত চেনি যোগ কৰিম। চেনি আপোনালোকে নিজৰ সোৱাদ অনুসৰি যোগ কৰিব পাৰে। কোনোবাই যদি মিঠা খাই ভাল নাপায়, তেওঁলোকে নিজৰ জোখমতে চেনি দিব পাৰে, নিজৰ পৰিমাণত। আৰু কোনোবাই যদি মিঠা খাই ভাল পায়, বেছিকৈ চেনি দি ল'ব পাৰে।
কিন্তু মই বেছি মিঠা খাই ভাল নাপাওঁ 1 লিটাৰ গাখীৰত মই যদিও বা এয়া 1 কাপ চেনি লৈছোঁ কিন্তু মই ইয়াৰে 1 কাপ চেনি মই ব্যৱহাৰ নকৰিম যেহেতু মই মিঠা খাই ভাল নাপাওঁ সেয়ে মই অলপ কম পৰিমাণে চেনিটো ব্যৱহাৰ কৰিম প্ৰিয় দৰ্শক এয়া মোৰ গাখীৰখিনি প্ৰায় ডাঠ হৈ আহিছে এতিয়া মই ইয়াতে মোৰ সোৱাদ অনুসৰি মই ইয়াত চেনি যোগ কৰিম যদিও মই 1 কাপ চেনি লৈছিলোঁ চেনিখিনি মই গুড়া কৰি লৈছোঁ এয়া মই 1 কাপ চেনি লৈছোঁ কিন্তু মই 1 কাপ চেনি ব্যৱহাৰ নকৰিম যেহেতু মই মিঠা খাই ইমান ভাল নাপাওঁ কোনোবাই যদি মিঠা খাই ভাল পায় 1 কাপ চেনিও যোগ কৰিব পাৰে এতিয়া মই মোৰ নিজৰ সোৱাদ অনুসৰি চাহ চামুচৰ জোখত মই 2 চামুচ বা 3 চামুচ চেনিহে মই যোগ কৰিম যদি পিছত মিঠা বেছি কম হয় পিছত মই আকৌ এড কৰি দিম আমি এতিয়া এনি টাইম লৰাই থাকিব লাগিব যাতে তলিত লাগি না যায় তলিত লাগি গলে ভাল নহব একদম লো ফ্লেমত এতিয়া মই এনেদৰে লৰাই থাকিব লাগিব লাষ্ট মুহূৰ্তত মই এতিয়া হাই ফ্লেমত নিদিও আৰু এনি টাইম আমি এনেদৰে লৰাই থাকিব লাগিব যাতে তলিত লাগি না যায় প্ৰিয় দৰ্শক এতিয়া মই একদম লো ফ্লেমত এনেদৰে লৰাই মই এইটো পৰ্যায় পাই গলো এয়া এতিয়া মই গেছ অফ কৰি দিলো আৰু এনেদৰে আমি এতিয়া পেৰা মুঠি ল'ব লাগিব এয়া মোৰ এনেকুৱা হৈ গ'ল কনসিস্টেন্সিটো মোৰ এনেকুৱা হ'ল একদম লো ফ্লেমত বহুত আমি লৰাব লাগে ভালদৰে লৰাই থাকিব লাগে যাতে তলিত লাগি না যায় তলিত লাগি গলে যেহেতু আমাৰ এটা গন্ধ ওলাব হেতু কাৰণে আমি খুব ভালদৰে একদম সাৱধানে লৰাই থাকিব লাগে এতিয়া কম জয়ত লৰাই মোৰ এয়া 1 লিটাৰ গাখীৰত ইমানখিনি মই পেৰাৰ কাৰণে উপযুক্ত বস্তু পাই গলো এতিয়া মই ইয়াৰ পৰাই আমি পেৰা তৈয়াৰ কৰিব লাগিব এতিয়া মই এইখিনি গাখীৰ এতিয়া মই এটা বাচনত লৈ লম আৰু ঠাণ্ডা হ'বলৈ দিম অলপ এনেদৰে এটা বাচনত লৈ ললো 1 লিটাৰ গাখীৰত মই ইমানখিনি পালো এতিয়া পেৰা কিমানটা ওলাই আপোনালোকে শেষলৈকে চালে গম পাব প্ৰিয় দৰ্শক আপোনালোকে মোৰ পেৰা ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব সঁচাকৈ গাখীৰৰ পেৰা বহুত ধুনীয়া হয় একদম দোকানৰ নিচিনা হৈছে ইয়াত আমি এনেদৰে ড্ৰাই ফ্ৰুটছ দিব পাৰো ইয়া মই কাঠবাদাম দি দিছো আলমন্ড এনেকে সজাই দিছো আৰু আমি দিব পাৰো গৰমৰ বতৰত বা যিকোনো ঠাণ্ডা বতৰেই হোক বা গৰমৰ বতৰেই হোক আমি এনেদৰে লং দিব পাৰো লং দিলে মানে বস্তুটো সোনকালে নষ্ট নহয় যিকোনো বস্তুত আমি এনেদৰে লং দিব পাৰো এনেদৰে লং দিলে বহুত দিনলৈ ভালে থাকে সেইকাৰণে মই লং ব্যৱহাৰ কৰিছো আৰু এয়া মই কাঠবাদাম ব্যৱহাৰ কৰিছো এটো অপচনেল হয় প্ৰিয় দৰ্শক আপোনালোকে মোৰ পেৰা ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে বিনা পানী পাকঘৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলো যদি ভিডিওটো চাই ভাল পাইছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলো পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰ সৈতে আজিলৈ আহিছো নমস্কাৰ